আপোনালোকক স্বাগতম জনাইছোঁ মই নতুন এটি ভিডিঅ'লৈ আৰু আজি আপোনালোকক বিশেষ এটা বস্তু আমি দেখাব চেষ্টা কৰিম। চ' আজি এটা বেলেগ জেগাত আমি গৈ আছোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে গম পাব। চ' ধনজিত দুই কৈ দিবি আমি ক'ত গৈ আছোঁ, কি উদ্দেশ্যৰে গৈ আছোঁ। আমি যাম তো আমি এতিয়া ডিটেইলছ নকওঁ, আমি তাত গৈ ক'ম মানে কি হৈছে, কি হ'ব কি নহ'ব, ডিটেইলছ আপোনালোকে গম পাব। আৰু আমাৰ লগত আছে চন্দন সূত্ৰধৰ দাদা। নমস্কাৰ। বলক আমি যাই আছোঁ এতিয়া, আপোনালোকে চাই থাকক ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে। চলো, আমি গাড়ীত উঠি গ'লোঁ। আমাৰ এজন ছাৰে আহি আমাক পিক আপ কৰিলে, মানে শৰ্মা ছাৰে পিক আপ কৰিলে। চ' এতিয়া আমি গৈ আছোঁ, জেগালৈ গৈ আছোঁ। জেগাটো হৈছে লক্ষীপুৰ। লক্ষীপুৰলৈ গৈ আছোঁ আমি। তাতে মানে কিছুমান সমস্যা হৈ আছে। তো কিছুমান আমাৰ ছাৰবিলাকে লগ লাগি মানে এটা টিম বনাইছে, টিম বনাই গৈ আছে অলপ চাব আৰু না, চাই কিনে আহিব। কিছুমান কিজানি কিবা এটা কৰিব পাৰে নেকি, এনেকুৱা এটা মানে মনৰ ভাৱ আছে। চ' আমি গৈ আছোঁ এতিয়া। আৰু লক্ষীপুৰ বুলি ক'লে আজি প্ৰথম গৈ আছোঁ। আৰু তাতে লক্ষীপুৰ বুলি ক'লে মানে এটা মানে ভাৱ আহি যায় মোৰ মনত। এবাৰো যোৱা নাই। আৰু তাতে বেছি পানী হ'ব নেকি এনেকুৱা ভাৱনা, আৰু বেছি পানীৰ জেগা বেছি আছে নেকি এনেকুৱা ভাৱনা হয়। ধনজিত আগতে গৈছে নেকি? নাই, মই গৈছোঁ কিন্তু খৰালিগাঁৱতে বাৰিষাত যোৱা নাই। ঠিক আছে, আমি গৈ আছোঁ এতিয়া। আপোনাৰ লগ পাম আমি। চ' আপোনালোকে চাই থাকক। এতিয়া আমি লক্ষীপুৰ আহি পালোঁ। প্ৰথমবাৰ ধুনীয়া টাউনটো ফুৰিলোঁ অলপ। এতিয়া মানুহ এজন লগ ধৰিব, তাৰপিছত লগ ধৰিম আৰু এতিয়া। লক্ষীপুৰ টাউন না ধনজিত? লক্ষীপুৰ টাউন ধুনীয়া হ'লচেল বজাৰখন উঠিব হ'লচেল। আপোনালোকে লক্ষীপুৰ আহিব পাৰে। আমি লক্ষীপুৰত আহি পালোঁ। এতিয়া অলপ চাই আছোঁ বস্তু। তো আমাৰ ছাৰে ক'লে মানে ইয়াত বস্তুবিলাকৰ কম দাম বুলি কৈছে ইয়াত, আৰু হ'লচেলৰ বস্তু বহুত পোৱা যায়। তো আপোনালোকে বাংলাদেশৰ পৰা কিছুমান বস্তু আহে, আৰু প্লাছ ৱেষ্ট বেংগলৰ পৰা আহে। নাওযোগে যিহেতু বস্তুখিনি আহে, তো খৰচটো কম হোৱাৰ কাৰণে কম দামত দিব পাৰে বুলি কৈছে আৰু মানুহখিনি। সেইটো কাৰণে যদি আপোনালোকৰ কিছুমান বস্তু লাগে তেতিয়াহ'লে আপোনালোকে ইয়ালৈ আহিব পাৰে আৰু চাব কেনেকুৱা। আপোনালোকক স্পেচিয়েলি দেখুৱাম। আপোনালোকে জানে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আমি পূব প্ৰান্তত থাকোঁ। আমাৰ খুব দূৰ হয়। আৰু গোৱালপাৰাৰ পশ্চিম প্ৰান্তত আমাৰ লক্ষীপুৰ টাউন আছে। আৰু আমি কিছুমান বানপীড়িত অঞ্চলবিলাকত ভিজিট কৰি আছোঁ, সমস্যাবিলাক কালেকশ্যন কৰি আছোঁ। কোন জেগাত মানুহবিলাক কেনেকৈ বাস কৰি আছে, কি কি সমস্যাত আছে। আমি বহুত বেছি একো কৰিব নোৱাৰিলেও আমি ডাটাখিনি কালেকশ্যন কৰি আছোঁ। যদি আমি সময় সুবিধা পাওঁ বা আমাৰ এনেকৈ ধুনীয়া কিবা ফাণ্ড থাকে, তেতিয়াহ'লে নিশ্চয় আমি সেই বস্তুবিলাকক ইনক্লুড কৰি তেওঁলোকক দিবৰ কাৰণে যত্ন কৰিম নিশ্চয়। আমাৰ ফালৰ পৰাই প্ৰচেছ চলি আছে। ধন্যবাদ, থেংক ইউ। এতিয়া আমি চাই থাকিম পানীবিলাক কিমান হৈছে। আপোনালোকৰ ঘৰটো কোনপিনে আছে? মোৰ ঘৰতো এইটো হয়, এইটো হয় এটা, আৰু আছে ভিতৰত আছে ইফালে। ভিতৰত আছে না? মানে দুটা চাইডত ঘৰ আছে। এইটো পানীটো কিমান দিন হ'ল? এসপ্তাহমান হৈছে। এসপ্তাহ হৈ আছে পানীটো বৰ্তমান। এতিয়া অলপ কমিছে, আৰু পিছত আৰু হ'ব পাৰে কিজানি। চব ঘৰবিলাক চব ডুবি গৈছে ইয়াত। কি অৱস্থা হৈছে মানুহবিলাকৰ, বেয়া লগা কাণ্ড। ৰাস্তা চব ডুবি গৈছে ইয়াত। মানে নাৱৰে অহা যোৱা গৈ আছোঁ। নাৱত উঠিছোঁ, বা বানপানীৰ নাৱত প্ৰথমবাৰ উঠিছোঁ, ভয় লাগি আছে। তো সিহঁতে ইমান দুখ কষ্ট কৰি আছে ইয়াত, মানে বহুত ভাবিব লগা কথা। আৰু এইটো মেইন নদী আছিল। এইটো কি নদী হয়? নদীটো কি? জিঞ্জিৰাম নদী। জিঞ্জিৰাম নদীৰ পৰা পানী মানে বাঢ়ি আহিছে না এইপিনে। এসপ্তাহৰ বেছি হ'ল চাগে না? এসপ্তাহৰ বেছি হ'ল। মানুহ এনেকৈ অহা যোৱা কৰিব পৰা নাই, মানে ৰাস্তাত চব পানী 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 পানী। হয়, কিবা কৈ দিয়ক ছাৰ। আমি লক্ষীপুৰত বানপানী পৰ্যবেক্ষণ কৰাৰ কাৰণে আহিছোঁ। হয় হয় কাউন্সিলৰ তৰফৰ পৰা। হয় হয়। চাই লওঁ আমি মানুহ কিমানখিনি ইয়াত ক্ষতিগ্ৰস্ত হৈছে। হয় হয়। যিখিনি মানুহ আছে তেওঁলোকক কেনেকৈ সহায় কৰিব পৰা যায়। হয়। তেওঁলোকৰ দৈনন্দিন জীৱন যাত্ৰা ব্যাহত হৈছে বুলি গম পাইছোঁ। গতিকে কিমান সহায় কৰিব পৰা যায় আমি কাউন্সিলৰ তৰফৰ পৰা। স্কুল চব পূৰা এনেকৈ পানীত ডুবি গৈছে। আৰু আগত এম ই স্কুল আছে, এতিয়া আপোনালোকক দেখাই দিম। চ' আপোনালোকে চাই থাকিব। আৰু আমি ইয়াত ফূৰ্তি কৰিবৰ কাৰণে অহা নাই, কিছুমান মানুহবিলাকক মানে আমি এতিয়া পৰ্যবেক্ষণ কৰিবৰ কাৰণে আহিছোঁ আমাৰ ছাৰবিলাকৰ লগত। আৰু তেওঁলোকে এইটো কথা উত্থাপন কৰিব
কিবা এটা সহায় কৰিবৰ কাৰণে যাতে পাৰে চ' এনেকাৰ কাৰণে এটা মানে পদক্ষেপ লৈ ইয়াত অহা হৈছে চ' আমি চাই আছোঁ এতিয়া ইপিনে ইপিনে ভিতৰটা ও মাই গড ভয় লাগিছে দেই এতিয়াতো এইটো ডাঙৰ নদীত যাই আছে এইটো কিবা জিনাৰী কি নদী হৈছিলে জিঞ্জিৰাম নদী বহুত ডাঙৰ মানে আমাৰ গাঁৱৰ মানুহকেইটা কেইঘৰমান নি তাতে আছে ছাৰ সেইটো মানে পাহাৰ এইটো পাহাৰত ন মন্দিৰটো ছাৰ এইটো ভাইবলি মন্দিৰ যি কয় এইটো ব্ৰিজটা আছিল না এই যে আমি বুঢ়া বুঢ়ীৰ মন্দিৰটো দেখিছিলোঁ সেইটো নেকি ওইটো ছাৰ মাৰতে ভাগৰ লাগে না নদীত আছো আমি মানে নদীত ইমান ভয় লাগিছে ইমান ডাঙৰ নদীটো বাপৰে বহুত ভয় লাগি আছে ইয়াত মানে কেনেকৈ পাৰ হ'ম নাজানো এতিয়া মজা লাগিছে না ধনজিত না ভয় লাগিছে মাত নোলোৱা হৈছে মানুহকেইটাৰ মাত নাই আমি গৈ আছো এতিয়া মানে এই দ্বীপটো দেখিছে যে এইটো দ্বীপ তাতে গৈ আছো আমি ধনজিত কি এটা মাত দি মাত নোলোৱা হৈছে জিঞ্জিৰাম নদী আমাৰ নাৱৰীয়াটো চাবি নাৱৰীয়াটো কেনেকুৱা ছাৰহঁতে মানে জাগা চাই আছে বানপানী যিমান গাঁওবিলাক মানে ডুবিছে এইবিলাক চাই আছে আপোনালোকে দেখিছে কিমান ডাঙৰ ডাঙৰ জাগাবিলাক চব বানপানী মানে ইপিনে এইটো পাহাৰ দেখিছে পাহাৰত মানে গৰু আছে মানুহবিলাকো কিছুমান আছে তাত আৰু যিমান এইখিনি অঞ্চলত চব গৰুবিলাক আছে না চব তাতে আছে চ' এইবিলাক যিমান দেখিছে এইবিলাক চব পথাৰ আছিলে এইবিলাক পথাৰ না এইটো চব পথাৰ ধাননি পথাৰ চব এইটো ফিলো আছে ইয়াত বুলি কৈছে ছাইডত চববিলাক চব ডুবিছে আপোনালোকে চাই আছে এতিয়া এইবিলাক চোৱা এনেকুৱা অৱস্থা হৈছে মানে মানুহবিলাকৰ বহুত কষ্ট হৈছে এতিয়া এসপ্তাহমান পূৰা হ'ল কমপ্লিট হ'ল না এসপ্তাহ কমপ্লিট আজিয়ে মানে বৰষুণ দিয়া নাই আৰু যোৱাকালি দিয়া নাছিলে কম দিছে তো পানীটো অলপ কমি আছে মানে এনেকুৱা ধৰণৰ বস্তুবিলাক আমি বৰ্তমান ধামৰ লক্ষীপুৰ হৈ দি ধামৰ উঠি আছো নদীত আছো বৰ্তমান নমস্কাৰ দিদিয়া নামটো কৈ দিয়াচোন তোমাৰ My name is Anshuman Hajar. ক্লাছটো কৈ দিয়া কোন ক্লাছত পঢ়া কৈ দিয়া ক্লাছ 2 ন স্কুলৰ নামটো কৈ দিয়া Ready Cruz Future Academy. অ'কে থেংক ইউ গুড বয় ভালকৈ পঢ়িবা দে কষ্ট হৈছে সিহঁতৰ পঢ়িবৰ কাৰণেও ন পানীৰ কাৰণে এতিয়া আমি যাম ব্ৰিজৰ তলেদি যাম চাবি অঞ্চুমন চাবা দেই মাথাটো অলপ বেন কৰি দিব মাথাত লাগিলে নহ'ব দেই ধনজিত চাবি লাগিল চুলি কম আছে এনে
নালাগে নালাগে মাথাটো বেন কৰি দিয়ক ছাৰ ছাৰ বেন কৰি দিয়ক ছাৰ একো নহয় অ' ব্ৰিজৰ তলেদি আহিছোঁ আমি লাগা নাই না লাগা নাই डर के आगे जीत है डर के आगे जीत है আমি গৈছিলো না স্যার এখানে না এবার এনকে যাব না পান্ডা ইটো এটা নদী ইটো এটা নদী দুটা নাই এটা নহয় স্যার ইটো নদী নহয় না এইটো নহয় অ এটা নহয় না এইটোৱে নদী জিঞ্জিৰা এনেকে গৈ পেলাই এনেকে আমি যিমান জাগাবিলাক চালো এইটো কি নাম আছিলে জাগাবিলাক বাইদেউ হা জাগাবিলাক কি আছিলে ধামৰতন্তৰ বুলি কয় ধামাৰতন্তৰ অ ধামাৰতন্তৰ আৰু ভাইবুনি ভাইভনী ধামৰ বিল ধামৰ বিল আইটো কয় খাকিলামাৰি খাকিলামাৰি ওয়ালমারি ৱালমাৰি মুসলিম পাড়া ওয়ালমারি আমার গাঁৱৰ এইফালে ৱালমাৰি এইবিলাক জাগাবিলাক চব ডুবি গৈছে মানে আৰু বহুত জেগা আছে ন খালি দুটা তিনিটা জেগাই নহয় চববিলাক চব ডুবি গৈছে আমি চাই আহিলোঁ সিহঁতৰ বহুত দুখ লগা বিষয় আৰু সিহঁতৰ এতিয়া কমেও দুসপ্তাহমান লাগিব নেকি বেছি লাগি যাব না চাফ চিকুণ হওঁতে সিহঁতে বেলেগত আছে চব পাহাৰত আছে কিছুমান ছাইডত আছে বহুত ধৰিব অলপ লাগি যাব